নমস্কাৰ সকলোলৈ পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আছোঁ এই ৱাৰথৈ বৰদৈচিয়া আনন্দ ক্ষেত্ৰত সদৌ মৰাণ ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠা দিৱস। আজি আমাৰ মাজত উপস্থিত হৈছে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী কুসুম কৈলাশ ডাঙৰীয়া। আজি আপোনালোকে দেখিব পাব কুসুম কৈলাশ ডাঙৰীয়া গীতৰ শৰাই। চাই থাকক আপোনালোকে, বহুত মানুহ হৈছে আজি, সঁচাকৈ ইমান ভাল লাগিব। আপোনালোকে শেষলৈকে চাই থাকিব। এয়া চাওক আপোনালোকে, মোৰ পিছফালে হাজাৰ হাজাৰ মানুহ, ইফালেও মানুহ সিফালেও মানুহ, কিমান ডবল মানুহ হৈছে। গতিকে চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব নকৰে তেন্তে ছাবস্ক্ৰাইব কৰি দিব আৰু বেল এটা প্ৰেছ কৰি নাপাহৰিব। ঘৰলৈ গুচি যাবগৈ ককাইহঁতে। মৰাণ গাইলে আপোনালোকে ঘৰলৈ গুচি যাবগৈ, মই গম পাই গলো। একেলগে গোৱা নাই আৰু ককাইহঁতৰ লগত গান সকলো একেলগে নাছিল দেই। আৰু কি হ'ল, মই কৈছিলো আমি সকলোৱে খেতি পথাৰলৈ যাওঁ নে নাযাওঁ? চাওকচোন, মইতো খেতিলৈ যাওঁ, আপোনালোকে গম পায়, খেতি খোলালৈ যাওঁ। চব বোকাই পানীয়ে আমি জীয়াই আছো আমি সকলোৱে, হয় নে বাৰু? কি কয় ৰাইজে, কি কয়? চব বোকাক লৈ এটা গান বনালো লাষ্ট ইয়েৰ, আৰু সেই গীতটি আপোনালোকৰ সকলোৰে লগত গাম মই দেই। সকলোৱে সহযোগ কৰিব, ভাল লাগিব। আচলতে আমি যেতিয়া এইদিনৰ আমাৰ এবাৰ জোৰকে হাত চাপৰি দিয়কচোন, সঁচাকৈ ভাল লাগিছে মন। আৰু এইখিনিতে আৰু এটা কথা কম। নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে সুৰজিত চেতিয়া ইউটিউব চেনেলটি। আৰু আপোনালোকে যিসকলে এতিয়ালৈকে এই চেনেলটি ছাবস্ক্ৰাইব কৰা নাই, সকলোৱে ছাবস্ক্ৰাইব কৰি দিব। আজি মই আছোঁ সেলফি ঠিক আছে দেই বন্ধু, ভাল লাগিল লগ পাম দেই, ভাল লাগিল। বাই বাই দেই, বৌহেঁত সকলোকে বাই বাই। ভাত খাই থকা জেগাতে আৰু বাইক আছে।
Thank you.